গোটেই জাৰ্ণিটোত কিন্তু খেলি মেলি কৰিছে এই শেখৰ জ্যোতি গোস্বামী মই বহুতবাৰ আগতেও কৈছিলোঁ কি এনেকুৱা মানে মানে পইচা খাবৰ কাৰণে নহয় তাৰ মেণ্টেলিটিয়ে বেয়া সিহঁতে তাত মানুহবিলাকে তেনেকুৱা আৰু কিন্তু এই শেখৰৰ পালাত পৰি সেই ষ্টুডিঅ' ভাঙি আনি গুৱাহাটীত ষ্টুডিঅ' বনাব লগা হৈছে মই আগতে বহুতবাৰ কৈছোঁ শেখৰৰ পাল্লাত কিয় পৰি পেলাই মানে ভাঙিবলগীয়া হৈছে এন কে প্ৰডাকশ্যন জানানে এন কে প্ৰডাকশ্যনৰ মেক্সিমাম গান জুবিন দাই গাইছিলে আৰু বহুতেতো এন কে প্ৰডাকশ্যন জুবিন দাৰ বুলিয়ে ভাবে তেনেকুৱা আৰু ষ্টুডিঅ' আছিল ইয়াতে জোনালী যোৰহাটৰ তাৰ মালিক হ'ল স্বত্বাধিকাৰী হ'ল হেৰি দেৱ বৰকটকী ঠিক আছে তো ষ্টাৰ্টিং সময়ত কি আছিলে জুবিন দা মানে দেৱ বৰকটকীৰ লগত মানে এন কে প্ৰডাকশ্যনৰ লগতে কামবিলাক কৰিছিল বেছিভাগ কাম আৰু দুজন মানে বন্ধুৰ নিচিনা আছিল আৰু সেইখিনি সময়ত মানে এনেকুৱা স্বাৰ্থপৰ মানুহ ওচৰে পাজৰে নাছিলে হা তো এটা সময়ত কি হ'ল জুবিন দা মোটামুটি বহুত হাজাৰ হাজাৰ গানো গালে তাৰপিছত এদিন মানে কি হ'ল এটা ইনচিডেণ্ট হ'ল জুবিন দাটো জানে অকণমান পগলা টাইপ মানুহ না কিবা মানে ৱালে চোৱালে কিবা কিবি আঁকে সি কিবা কিবি ভাবে আৰু সি কিবা কিবি ইমেজিন কৰেতো কাৰণ তাৰতো হেৰিবিলাকে বেলেগ তো ষ্টুডিঅ'ত কিবা সি কৰি আছিলে